আনবক্স কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ ভিতৰত যদি কোনোবাই কম্পিটিটিভ এক্সাম দি আছে সো প্লিজ যদিহে প্ৰশ্ন আহে মানে আসামৰ ভিতৰত ক'ত বেছিকৈ বৰষুণ দিয়ে বুলি তেতিয়া একদম নিশ্চিন্ত মনে শদিয়া বুলি উত্তৰটো লিখিব। কাৰণ এই শদিয়াখনত কি হৈছে মানে একেৰাহে যে বৰষুণ দি আছে মানে মই ইমান দিন যে দি আছে মই কেতিয়াও ভাবিব পৰা নাই যে ইমান দিন যে একেৰাহে দিব পাৰে। সেই বিহু উৰুকাৰ দিনা 2 দিনমান নিদিছিলে আৰু কেতিয়া 2 দিনমান ৰ'দ দিছিলে কিন্তু তাৰ পাছতে আৰু কণ্টিনিউয়াছলি দিয়ে আছে তাৰ আগতো দিয়ে আছে সো মই একদম টেনচন হৈ গৈছোঁ। একো ভিডিঅ' বনাব মন যায় যেতিয়া বনাব মন নাযায় মানে যেতিয়া বৰষুণ দিয়ে ন একদম শুই থাকিব মন যায় আৰু কি কৰিম সেইকাৰণে মই ভিডিঅ' দিবলৈ মন নোযোৱা হৈ থাকিলে আৰু ৰাতিপুৱা শুই উঠিয়ে কাম বনবিলাক কৰি লৈছোঁ। সো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বৰিং ব্লগ বা বৰিং মোৰ মাতটো শুনি বৰ লাগিব পাৰে আপোনালোকে কাৰণ ইমান বেছি বৰষুণ দি থাকে মন চন ভাল নাথাকে আৰু গাও বেয়া মোৰ আৰু গা বেয়া থাকিলেও কি কৰিম আৰু উপায় নাই কামটো কৰিবই লাগিব। সো শুই উঠিয়ে চোতাল সাৰি ল'লোঁ আৰু চাফা তাফা কৰাটো ঘৰখন চাফা কৰি থাকিলে একদম মনটো ভাল লাগিলে সেইটো কাৰণে মানে অকণমান চাফা তাফা কৰি আছোঁ ঝাৰু মাৰিছোঁ আৰু চোতাল সাৰি মেলি ফ্ৰেছ হৈ ৰাতিপুৱা শুই উঠিয়ে গৰম পানী অকণমান খাই ল'লোঁ বাৰু। কুহুমীয়া পানী খোৱাৰ পাছতে এইখিনি কামত লাগিছোঁ। ৰুম চুম সাৰি ল'লোঁ। ৰুম চুম সাৰাৰ পাছতে ইমান দিন সেমেকা বৰষুণ সেইটো কাৰণে চোতালটো মানে সেমেকা হৈ আছে হ'লেও ৰাতিপুৱা সময়টো অকণমান বৰষুণটো ৰখি গৈছিলে কাৰণে মই চোতালটো সাৰি লৈছোঁ আৰু ধুনীয়াকৈ চাফা তাফা কৰিলোঁ আৰু আগফালে ষ্টেপবিলাকো ধুনীয়াকৈ ডেটল দি পানী দি ধুনীয়াকৈ চাফা কৰিলোঁ কাৰণ এই অহা যোৱা ষ্টেপটো যদি লেতেৰা হৈ থাকে ভাল নালাগে ন। সো তাৰ পাছতে গোটেইবোৰ কাম চাম শেষ কৰি মেলি মই গা চা ছোৱালীজনীক অংগনবাড়ী স্কুললৈ পঠালোঁ মানে একো কৰিব মন নাই যোৱা তাইকো মুখ চুখ জাষ্ট অকল ফেচটো ৱাছ কৰি দি মেলি সেই পঠাই দিলোঁ আৰু মাৰ লগত কাৰণ ইমানখিনি লাগি থাকিবলৈ মোৰ একদম এনাৰ্জি নাই। এনাৰ্জিটো বহুত ল' হৈ আছে কাৰণ গাটো ভাল নহয় হ'লেও মানে তথাপিও এইখিনি কাম কৰি ফ্ৰেছ হৈ মেলি কাম কৰি থকাৰ মাজতেই চাহ অকণমান খাই ল'লোঁ। মায়ে পিঠা লগত চাহ দিছিলে লাল চাহ অকণমান জালুক দি খাই লৈছোঁ কাৰণ মাতটো বহুত বেছি অকণমান ক'ত যোৱা এইটো কাৰ হেৰি পিন্ধিছা বাইকৰ হেৰি এই ID কাৰ্ড লৈ মেলি বেগটো চাওঁ বেগটো বাই বাই। I am going to school, Amta. Okay. Going to school, Amta. Going to school. ठीक है बाय बाय। কাম চাম শেষ কৰি গা চা ধুই ব্ৰেকফাষ্ট চেকফাষ্ট কৰি ল'লোঁ আৰু গাটো ইমান বেছি ভাল লগা নাই কাৰণে অকণমান শুই ল'লোঁ। শুই উঠাৰ পাছতে মোৰ ছোৱালীজনী স্কুলৰ পৰা আহিয়ে গ'ল সোনকালে আহি গ'ল তাই কাৰণ ওচৰতে স্কুলখন আছে যেতিয়া আৰু লগালগ পাৰ্চেলো আহি গ'ল। পাৰ্চেলখিনি আনবক্স কৰি লওঁ ব'লক। এয়া দেখিছে নহয় এতিয়া এইখিনি আনবক্স কৰিম বুলি ভাবিছোঁ। এইখিনি মিন্ত্ৰাৰ হয় মোৰ হয় এইখিনি সো এইখিনি মই এতিয়া আনবক্স নকৰোঁ এইখিনি মই পাছত কৰিম কাৰণ আহিবলগীয়া আছে সেইটো কাৰণে গোটেইখিনি একেবাৰে দেখাম আৰু আজি মোৰ পোৱালীজনীৰ কি আহিছে সেইখিনি আনবক্স কৰোঁগৈ ব'লক। নুকু তোমাৰ ইমানখিনি কাপোৰ আহি গ'ল চোৱা হেপী এতিয়া ব'লা আনবক্সিং কৰোঁ। নুকুকে এয়া নুকুৰ খেলনা মানে কেঁচিটো লাগে বোলে এতিয়া আনবক্সিং কৰিবলৈ বহুত বেছি কষ্ট হৈ গৈছে বহুত বেছি কষ্ট দেই কেনেকৈ খুলে দেই এইটো সেইকাৰণে কেঁচি লাগে আকৌ এতিয়া খালিয়ে দিওঁ। এইটো হেৰি ABCD নুকুক হেৰি কৰিবৰ কাৰণে কিবা এপল এনিমেলছ হেৰি থাকে যে সেইটো এইয়া নুকুৰ ফ্ৰক ৱাহ এইটো গৰম দিনত পিন্ধিবলৈ এইটো হোৱাইট কালাৰ চফ্ট আছে দেই মেটেৰিয়েল বহুত বেছি চফ্ট
Wah, nuku lehenga iku. Wah. Nuku kan lehenga. Wah, nuku lehenga iku. Habis dah ni nak. Iya pink color, pura soft ase deh. Dupatta tu itu. Itu ase dupatta. Wah, itu ase skirt. Hobo ne nai no hoboi. Aru ki ase sab ulai lom no. Itu ki hoy? Nuku chappal. Wah, cute chappal. Nuku ka chappal. Aru eta clip logai those clip tai. Wow, nuku का और कपड़ा आ गया. Wow, ইমান ডাঙৰ আহি গ'ল. পেণ্টটো বহুত দীঘল আহি গ'ল. কিমান ডাঙৰ দে. এইটো 10 বছৰ হ'তে পিন্ধিব চাগে. এইটো কি হয়? এইটো এটা টপ. এইটো কিউট লাগিছে ন? এইটো কিউট লাগিছে টপ. বাহ, নুকুকা পেণ্ট. এইটো পেণ্ট. আৰু আছে নেকি? বাহ, এইটো গৰম দিনত পিন্ধিবলৈ আছে। বহুত সফ্ট আছে মেটেৰিয়েল চাওকচোন। পুৰা গৰম দিনত পিন্ধিব পৰা একদম হোৱাইট কালাৰ। মানে ছামাৰ্চত পিন্ধিব পৰা কাপোৰ আহি গৈছে। আৰু টেনচন নাই এতিয়াৰ কাৰণে। আৰু ওলাই আছে। মই কিমান অৰ্ডাৰ কৰিছোঁ পাহৰি থাকিলোঁ। ইমানকৈ ওলাই আছে চাওকচোন। আৰু কাপোৰবিলাক বহুত বেছি ছফ্ট আৰু এতিয়া যিহেতু গৰম দিন আহি আছে ন, সেইটো কাৰণে। কিন্তু কাপোৰবোৰ চাইজততো বহুত বেছি ডাঙৰ আহিছে। এতিয়া হ'বনে নাই টেনচনে হৈ গৈছে চাই বুলি। তাই আকৌ ইমান মকত নহয় যে। এয়া মানে কাপোৰবিলাক বহুত ভাল মেটেৰিয়েল আহিছে, কিন্তু চাইজটো বহুত বেছি ডাঙৰ আহিছে। আপোনালোকে যদি চাইজটো দিয়ে তেতিয়া অকণমান কম চাইজত দিব। এইটো কি হয়? বাহ, নুকুকা সেয়া গিয়া ABCD এয়া গেম নহয় একচুৱেলি। এইটো মানে ব্ৰেইন ডেভেলপমেণ্ট কিবা এক্টিভিটি হয়, য'ত সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে। এইবিলাক মানে ঘৰতে ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে শিকাবলগীয়া। এতিয়া তাই যিহেতু 2.5 বছৰ হৈ গ'ল, 2.5 year হৈ গ'ল। চ' এতিয়া এইবিলাক শিকোৱাটো বহুত বেছি জৰুৰী। সেইটো কাৰণে মই লৈ ল'লোঁ। চাওকচোন এইবিলাক চেফবিলাক, ফ্ৰুটছ হ'ল, এলফাবেটছ আছে। চাওক এয়া এলফাবেটছ, ফ্ৰুটছ, এইখিনিয়ে মানে আমি ডেইলি বেচিছত যদি ইহঁতক শিকাই থাকোঁ, তেতিয়া ইহঁতৰ মাইণ্ডত মানে সোমাই যায় বস্তুবিলাক যে নহয় আপোনালোকে। আৰু এয়াই আজিৰ বজাৰ, ফাৰ্ষ্টক্ৰাইবৰ বজাৰ। বাই গাইজ। আৰু এটা খুলিবলৈ বাকী থাকি গৈছিলে। চ' এইটো কি হয় চাওঁ। হেৰি এই মানে আমাৰ বৌ এজনীৰ সৰু পোৱালি এটা আছে যে, তাক গিফ্ট দিবলৈ লৈ থৈছোঁ। নিউ বৰ্ণ বেবী হয়। চ' নিউ বৰ্ণ বেবীৰ কাৰণে এতিয়া খুলি নাচাওঁ, ডাইৰেক্ট দি দিম। এতিয়া খুলিলে মানে আকৌ পেকিং কৰিবলৈ বহুত খোলোতে বাকীখিনি কিমান থাকি গৈছে পাহৰি গৈছিলোঁ। সেইকাৰণে আৰু এটা থাকি গৈছিলে। এয়া চাওক, এইটো এতিয়া খুলি চাওঁ কি হয়। মানে কি অৰ্ডাৰ কৰিছে মই নিজে গম পোৱা নাই, সেইটো কাৰণে পাহৰি গৈছোঁ আৰু। এইটো মোৰ ছোৱালীজনীৰে হয় বাৰু। এইটো মানে গৰম দিনত লেগিংছ অৰ্ডাৰ কৰিছোঁ। তাই এতিয়া ফ্ৰক পিন্ধে, তাৰ তলত ক'ৰবাত বাহিৰলৈ ফুৰিব গ'লে। এয়া বহুত ষ্ট্ৰেচেবল হয় দেই, চাওকচোন। আৰু এনেকুৱাতো বহুত লাগেই ন সৰু ল'ৰা ছোৱালীক, ফ্ৰক পিন্ধে তাৰ তলত পিন্ধিবৰ কাৰণে। বহুত বেছি মানে কাপোৰবিলাক বহুত ভাল আহিছে চাওকচোন। তাই মানে এই ড্ৰেছটো পিন্ধাৰ পাছত মানে খোলাৰ নামেই নলৈছে চাওকচোন। বেলেগ ড্ৰেছবিলাক ট্ৰাই কৰিবলৈ দিম বুলি ভাবিছিলোঁ, কিন্তু ড্ৰেছটো পিন্ধাৰ পাছত তাই খোলাৰ নামেই নলয়। ইমানে ভাল পাইছে পিন্ধি। আৰু লেহেংগা যোৰা পাই গৈছে আৰু কোনে পায় ন।
অকণমান মানে কাপোৰবিলাক অকণমান লুজ আহিছে ঠিকে আছে আৰু ন অকণমান গ্ৰ'য়িং বডি হয় যেতিয়া টেনশ্যন নাই এয়া ক্লিপ মানে এনেকুৱা পেকেট দুটা আছিলে তো ছোৱালীজনী এটা পেকেট ক'ত থৈলে বিচাৰি পোৱা নাই আৰু বেলেগ এটা আৰু এটা আছে ৰ'ব এয়া মানে ছোৱালীজনী দেখি পেলাই এনেকুৱা এটা পেকেট ক'ত গায়ব কৰিলে গম নাপাওঁ বিচাৰিব লাগিব আৰু এটা এনেকুৱা টাইপৰ মানে যিমান ক্লিপ ৰবৰ কিনিলেও শেষে হৈ যায় মানে শেষ নহয় হেৰাই দিয়ে ক'ত যায় আৰু এয়া মোৰ দাদা বৌৰ মানে নিউবৰ্ণ বেবী হৈছে এতিয়া নতুনকৈ বেবী বয় হৈছে চ' তাৰ কাৰণে গিফ্ট দিবৰ কাৰণে মই লৈছোঁ চাব পাৰে বেবী হাক্সৰ হয় আৰু বহুত বেছি সফ্ট মেটেৰিয়েল মই আকৌ মোৰ কাৰণে পইচা খৰচ কৰি দিওঁ মানে বহুত দামী হওক বা ব্ৰেণ্ড ইমান বেছি ব্ৰেণ্ড কনচিয়াছ নহয় মই আৰু মোৰ কাৰণে ইমান বেছি পইচা নেপেলাওঁ কৰিলেও বেয়া নালাগে কিন্তু মই সৰু ল'ৰা ছোৱালীৰ কাৰণে পইচা একেবাৰে খৰচ নকৰোঁ মানে কৰোঁ কমফৰ্টেবল আৰু কোৱালিটিৰ ওপৰত চাই মেলি কৰোঁ কিন্তু মানে বহুত বেছি ব্ৰেণ্ডেড মানে কাপোৰ পিন্ধা তেনেকুৱা ধৰণৰ নহয় কাৰণ তেওঁলোকৰ বডিটো গ্ৰ'য়িং বডি হয় চ' আমি এনেই কিয় ৱেষ্ট কৰিম হয় নাই পইচা চ' চাই মেলি মই খৰচা কৰোঁ এইবিলাক এফৰ্ডেবল প্ৰাইচত পাইছোঁ কাৰণে মই লৈছোঁ ইমানবোৰ আৰু বহুত বেছি প্ৰাইচো নহয় চ' আপোনালোকেও ল'ব পাৰে আৰু এফৰ্ডেবল প্ৰাইচত আৰু কমফৰ্টেবল আৰু চফ্ট মেটেৰিয়েল পাৰে সৰু পোৱালিৰ কাৰণে বহুত বেছি ভাল হয়নে আমাৰ কাৰণে ব্ৰেণ্ডেড পিন্ধিলেও প্ৰব্লেম নাই কাৰণ আমাৰ বডি একেই থাকিব আমি এইটো মাহত কিনাৰ পাছত নেক্সট ইয়েৰো পিন্ধিব পাৰিম কিন্তু এইটো মাহত কিনাৰ পৰা পোৱালিবিলাকৰ কি হয় 2 মাহ 3 মাহ পাছত তেওঁলোকৰ বডিটো ডাঙৰ হৈ যাব ওখ হৈ যাব চ' তেতিয়া আকৌ পেলাবলগীয়া এনেই ৱেষ্ট হৈ যায় কাপোৰবোৰতো ডেমেজ নহয় কিন্তু মানে এনেই থাকি যায় চ' মানে ইহঁতৰ কাপোৰবোৰ কিনোতে মানে পইচা খৰচ কৰিবলৈ বহুত বেছি বেয়া লাগে চ' চাই মেলি কৰোঁ সেইকাৰণে ফাৰ্ষ্টক্ৰাই এপত মানে সৰু পোৱালিবিলাকৰ বহুত এফৰ্ডেবল প্ৰাইচত পায় আৰু লোকেল মাৰ্কেটতো পাব চ' এয়াই আজিৰ মোৰ বজাৰ নহয় একচুৱেলি অনলাইন পাৰ্চেছ কৰা মোৰ ছোৱালীজনীৰ কাৰণে শ্বপিং কৰিলোঁ এয়াই আজি সৰুকৈ হলতে দেখালোঁ আপোনালোকক কেনেকৈ পালে প্লিজ কমেণ্ট কৰি জনাব আপোনালোকক যদি লাগে ডিছক্ৰিপশ্যন বক্সত মই লিংকবোৰ দি দিম তাত গৈ আপোনালোকে পাৰ্চেছ কৰিব পাৰে চ' আজিলৈ আহিছোঁ বাই